মা ইসমুল কিত্ততি। মা মানে কি, ইস মানে নাম, কিত্ততি মানে মেকুৰী। মেকুৰীজনীৰ নাম কি? ইয়াৰ এনচাৰবিলাক আমি লিখি ৰাখিছোঁ। প্ৰথম কুৱেশ্যনটোৰ এনচাৰ হ'ল ইসমুল কিত্ততি সমীৰা, অৰ্থাৎ মেকুৰীজনীৰ নাম হ'ল সমীৰা। 2 নং কুৱেশ্যনটো হ'ল আল কিত্ততু কাইফা শাকলুহা। মেকুৰীজনী কাইফা শাকলুহা, তাইৰ গঠন বা আকৃতি কেনেকুৱা? ইয়াৰ এনচাৰটো হ'ল আল কিত্ততু শাকলুহা জামিলুন। মেকুৰীজনী অৰ্থাৎ তাইৰ গঠন বা আকৃতি ধুনীয়া। 3 নং প্ৰশ্নটো হ'ল মা লাউনুল কিত্ততি। মা মানে কি, লাউনুন মানে ৰং, আল কিত্ততি মানে মেকুৰীজনীৰ ৰংটো কেনেকুৱা, অৰ্থাৎ মেকুৰীজনীৰ বৰণ বা কালাৰটো কেনেকুৱা? উত্তৰটো হ'ল লাউনুল কিত্ততি আসফাৰু। মেকুৰীজনীৰ ৰংটো হালধীয়া। 4 নং কুৱেশ্যনটো হ'ল হাল ওয়াজহুল কিত্ততি আসফাৰু। প্ৰশ্ন কৰিছে হাল মানে কি, ওয়াজহুন মানে চেহেৰা বা মুখমণ্ডল, আল কিত্ততু মানে মেকুৰীজনী, আসফাৰু মানে হালধীয়া। কি মেকুৰীজনীৰ মুখমণ্ডলখন বা চেহেৰাখন হালধীয়া হয়নে? তা আমি জানোতো এইটো হালধীয়া নহয়, বৰঞ্চ কি হ'ব, মুগা বৰণৰ। তো আৰবিত এনচাৰটো হ'ল লা বাল ওয়াজহুল কিত্ততি আসমাৰু। নহয়, বৰঞ্চ মেকুৰীজনীৰ মুখমণ্ডল মুগা বৰণৰ। 5 নং কুৱেশ্যনটো হ'ল কাইফা শাআৰুল কিত্ততি। মেকুৰীজনীৰ নোম কেনেকুৱা? শাআৰুল কিত্ততি নাজিফুন। ইয়াৰ উত্তৰটো হ'ল মেকুৰীজনীৰ নোম বা চুলি পৰিষ্কাৰ। 6 নং কুৱেশ্যনটো হ'ল হাল লিআবুল কিত্ততি লাতিফুন। মেকুৰীজনীৰ খেল মনোমোহা হয়নে বা আনন্দদায়ক হয়নে? ইয়াৰ এনচাৰটো হ'ল নাম, হয়। লিআবুল কিত্ততি লাতিফুন। হয়, মেকুৰীজনীৰ খেল আনন্দদায়ক বা মনোৰম বা মনোমোহা। বাছ 2 নং কুৱেশ্যনটো হ'ল এইবাৰ আমি আগুৱাই গৈ আছোঁ 3 নং কুৱেশ্যনটোলৈ। উক্তুবিল কালিমাতিল মাফকুদাতি, অৰ্থাৎ ব্লেক কালাৰে যিটো দি আছে এইটো প্ৰশ্ন, আৰু যিবিলাক হালধীয়া নিচিনা যিটো কালাৰ আছে এইটো খালী ঠাই দি বুজাইছে। তো প্ৰথম কুৱেশ্যনটো হ'ল কিতাপত আছে কিত্ততি দেশ, ইসমুহা সমীৰা, জাইলুহা দেশ, শাকলুহা দেশ, দেশ দেশ ওয়াজহুহা আসমারু, শাআরুহা দেশ দেশ লাতিফুন। ইয়াৰ এনচাৰটো আমি লিখি ৰাখিছোঁ কিত্ততি সাগীৰা। মেকুৰীজনী সৰু, ইসমুহা সমীৰা, তাইৰ নাম সমীৰা, জাইলুহা তৱিলুন। এই হালধীয়া যিটো ক্ৰচিন বা টান দি আছো আউটলাইন, এইটোই হ'ল খালী ঠাই। জাইলুহা তৱিলুন, তাইৰ নেজ দীঘল। শাকলুহা জামিলুন, তাইৰ গঠন আকৃতি ধুনীয়া। লাউনুহা আসফাৰু, তাইৰ ৰং হালধীয়া। ওয়াজহুহা আসমাৰু, তাইৰ মুখমণ্ডলখন মুগা বৰণৰ। শাআৰুহা নাজিফুন, তাইৰ চুলি পৰিষ্কাৰ। লিআবুহা লাতিফুন, তাইৰ খেল মনোমোহা। বাছ 3 নং কুৱেশ্যনটো শেষ হ'ল।